বন্ধু বান্ধৱীসকল, মই চেনাজে আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি কণীৰ। তেন্তে মই ৰেচিপিটো আৰম্ভ কৰোঁ। এইপিনে মই কণী বইল কৰিব দিছোঁ। এইখিনি মই বইল হোৱালৈকে মই এইপিনে বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ, আৰু লগতে আলু এটি ডাঙৰ চাইজৰ কাটি লৈছোঁ, আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ। এইখিনি মই বিলাহী আৰু পিঁয়াজখিনি মই মিক্সিত পিচি ল'ম ভালদৰে। এইখিনি মই মিক্সিত পিচি লৈছোঁ একদম গুড়ি হৈ যোৱালৈকে। এইপিনে মই আৰু কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হোৱালৈকে মই কণীকেইটা চেলাই লৈছোঁ। এই কণীকেইটা চেলাই পেলাই মই এইকেইটা ভালদৰে কাটি ল'ম। এইপিনে তেল দি লৈছোঁ কেৰাহীটোত। কণীকেইটা মই এনেকৈ কাটি লৈছোঁ যাতে ফ্ৰাই কৰিলে ফুট কৰি ফাটি নাযায়। আপোনালোকে এনেকুৱা কৰিব। আৰু এইপিনে মোৰ গৰম হৈ গ'ল। ইয়াতে মই অকণমান হালধি গুড়ি দি লৈছোঁ কেৰাহীটোত। ইয়াতে মই এতিয়া ডিমাকেইটা দিম। দি পেলাই মই ৰঙা হোৱালৈকে মই ভালদৰে ভাজি ল'ম। প্ৰথমতে মই কণীকেইটা ভাজি ল'বৰ কাৰণে লৈছোঁ। আপোনালোকে এনেকুৱা কৰি বনাব। এই ৰেচিপিটো চাই নিশ্চয় ভাল পাব, আৰু খাবলৈ যে ইমান সোৱাদ লগা হৈছিলে, এনেকুৱা কৰি আপোনালোকে বনাব। এইখিনি মই ভালদৰে ভাজি ল'ম কণীকেইটা ৰঙা হোৱালৈকে। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এইপিনে মই এটা কণী থৈ দিছোঁ। মোৰ ছোৱালীজনী কণী ফ্ৰাই কৰিলে নাখায়, সেইকাৰণে মই এইটো এনেকৈ থৈ দিছোঁ। এতিয়া মই কণীকেইটা হৈ গৈছে নুমাই লৈছোঁ। ইয়াতে মই আলু কেইডোখৰ যে কাটি থৈ দিছিলোঁ, সেই পিচ মই ইয়াতে ভাজি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে। আলু কেইপিচো ভালদৰে ইমান ৰঙচুৱাও হ'ব নিদিওঁ যাতে দৈ নাযায়। অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এইখিনি হৈ গ'ল মোৰ আলু ফ্ৰাই কৰা। এইখিনি মই এতিয়া এখন কাঁহীত নুমাই ল'ম। আলু কেইপিচ মই চাই লৈছোঁ সিজিছে নে নাই। চাই পেলাই এইপিনে মই নুমাই লৈছোঁ কণী আৰু আলু কেইপিচ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি পেলাই মই ইয়াতে এইখিনি ভালদৰে পিঁয়াজখিনি মই ভাজি ল'ম। এইখিনি ভালদৰে ভাজি ল'ম মই পিঁয়াজখিনি লৰাই। এইখিনি ভালদৰে মই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ পিঁয়াজখিনি। আপোনালোকে চাব পাৰে মই পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। ইয়াতে মই নিমখ অকণমান দি লৈছোঁ। দি পেলাই ইয়াতে অকণমান হালধি দিছোঁ। এতিয়া মই ইয়াতে অকণমান মছলা দিছোঁ, জিৰা জালুকৰ গুড়ি, আৰু তাৰে লগতে মই অকণমান ৰেড চিলি পাউডাৰো দি লৈছোঁ। আৰু লগতে মই ইয়াতে দিছোঁ আদা নহৰু পেষ্ট, আৰু অকণমান মিট মছলা, অকণমান গৰম মছলা। এই গোটেইখিনি মছলা মই ইয়াতে দি লৈছোঁ ভালদৰে। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখিনি মই ভালদৰে ভাজি লৈছোঁ। ভাজি লৈ পেলাই ইয়াতে মই এতিয়া মই পেষ্ট বনাই ৰাখিছিলোঁ পিঁয়াজ আৰু বিলাহী, সেই পেষ্টখিনি মই ইয়াতে দি ল'ম। দি পেলাই এইখিনি মই ভালদৰে আৰু ভাজিম। এইখিনি মই অকণমান ভাজি লৈ পেলাই ইয়াতে পেষ্টখিনি মই দি লৈছোঁ। পেষ্টখিনি দিয়াৰ পিছত মই ইয়াতে অকণমান পানীও দি লৈছোঁ লগতে, যাতে মছলাটো ভালদৰে
সিজি যায়। সেইকাৰণে মই ইয়াতে গোটেইখিনি দি লৈ পেলাই মই ভালদৰে লৰাই দিছোঁ। লৰাই পেলাই এইখিনি মই অকণমান দেৰি মজিব দিম মছলাখিনি, যাতে ইয়াতে মছলাৰ গোন্ধটো নোহোৱা হৈ যায়। ইয়াতে এই মছলাখিনি যেতিয়া তেলবিলাক ফুটি ওলাব, এয়া আপোনালোকে চাব পাৰে তেলবিলাক ওলাইছে ফুটি পেলাই। আৰু এইখিনি তেল ওলোৱাৰ পিছত মই ইয়াতে আলু কেইপিচ দিম। এতিয়া ভালদৰে লৰাই লৈছোঁ। যিমানেই এই মছলাখিনি ভাজি থাকিব সিমানেই সোৱাদ লগা হ'ব। আপোনালোকে চাব পাৰে ইমান ধুনীয়া কৰি তেলবিলাক ফুটি ফুটি ওলাইছে। এতিয়া মই ইয়াতে আলু কেইপিচো দি ল'ম, দি পেলাই আৰু লৰাই থাকিম। চাওকচোন ইমান ধুনীয়া হৈছে মছলাখিনি। ইয়াতে মই আলু কেইপিচ এতিয়া দি লৈছোঁ। গোটেইখিনি আলু মই দি লোৱাৰ পিছত আৰু ভালদৰে লৰাই থাকিম। এনেকুৱা কৰি বনাই খাব আপোনালোকেও। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, বেলটো বজাই ৰাখিব, যাতে মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ সেইবোৰৰ আপোনালোকে নটিফিকেশ্যন পায়। আৰু এইপিনে মোৰ ভাজিখন অকণমান ভাজি লৈছোঁ। আৰু ইয়াতে মই এতিয়া পানী দি দিম, যাতে এইখিনি সিজি যায়। আলু কেইপিচ যি সিজিব বাকী আছিলে সেইখিনি মোৰ আলু কেইপিচ সিজিবৰ কাৰণে মই ইয়াতে পানী দি লৈছোঁ 1 কাপমান। এইখিনি মই এতিয়া অকণমান দেৰি সিজিব দিম। আপোনালোকে চাই থাকক। ঢাকনিখন লগাই দি পেলাই মই এইখিনি সিজিব দিম। 5 মিনিটমান হৈ গ'ল। এতিয়া মই ঢাকনিখন গুচাই চাইছোঁ। এয়া আপোনালোকে চাই থাকিব পাৰে। এইখিনি একদম উতল আহি আছে। ইয়াতে মই আলু এপিচ ভাঙি চাম সিজিছে নে নাই। চাই পেলাই মোৰ আলু পিচ সিজা নাই। মোৰ ছোৱালীজনী মোক মাতি আছে ভাত বনাই থকাৰ কাৰণে, সৰু ছোৱালীজনী। ইয়াতে সিজা নাই আলু পিচ, সেইকাৰণে মই আৰু অকণমান দেৰি মজিবৰ কাৰণে ৰাখি দিছিলোঁ। এতিয়া এইখিনি মই আৰু গুচাই চাইছোঁ। আৰু 5 মিনিটমান মই মজিবৰ কাৰণে ৰাখি দিছিলোঁ। গেছটো মিডিয়াম ফ্লেমত, ইমান হাই ফ্লেমতো দি থোৱা নাই, মিডিয়ামত দি ৰাখিছোঁ। ৰাখি পেলাই মই এইখিনি অকণমান দেৰি আৰু মজিব দিছোঁ। তাৰপিছত এইখিনি ঢাকনিখন গুচাই পেলাই মই আৰু ভালদৰে ভাজি লৈছোঁ। মই কাষৰ পিনে গৰম পানী কৰি পেলাই ৰাখি থৈ দিছিলোঁ। চব্জিবিলাকত গৰম পানী দিলে ভাল লাগে, খাবলৈ সোৱাদ লগা হয়। সেইকাৰণে মই গৰম পানী কৰি ৰাখি থৈ দিছিলোঁ। আপোনালোকেও গৰম পানী দিব। গৰম পানী দিলে সোৱাদ লগা হয় আঞ্জাবিলাক খাই পেলাই। ইয়াতে মই পানী দিছোঁ এতিয়া গৰম পানী। এইখিনি মই লৰাই পেলাই ইয়াতে মই একেবাৰে কণীকেইটাও দি ল'ম, যাতে কণীকেইটাৰ অকণমান সিজি যায় আৰু মছলাবিলাকো লাগে কণীকেইটাত। সেইকাৰণে মই ইয়াতে কণীকেইটাও একেবাৰে দি লৈছোঁ। তাৰপিছত মই এইখিনি উতলোৱাম আৰু 5 মিনিট 6-7 মিনিটমান মই এইখিনি আৰু উতলা আনিম। ঢাকনিখন মাৰি দিম। এইখিনি ভালদৰে মই লৰাই লৈছোঁ। ইয়াতে মই এতিয়া ঢাকনিখন লগাই দিম। মোৰ 6 মিনিট 7 মিনিটমান হৈ গ'ল। ইমান বেছি গেছতো দি থোৱা নাই, মিডিয়ামত ৰাখিছোঁ। এইপিনে মোৰ কণীৰ আঞ্জা হৈ গ'ল, আপোনালোকে চাব পাৰে। এতিয়া অকণমান থোহা ওলাই আছে। মোৰ ফ্লাছ লাইটত কাৰণে অকণমান থোহা দেখা পাইছে চাগে আপোনালোকে। এয়া মই গেছটো অফ কৰি দিছোঁ। এয়া হৈ গ'ল মোৰ কণীৰ ৰেচিপি। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব।